নমস্কাৰ এমআৰ ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো সকলো খবৰ ভালে হ'ব আৰু মই ভালে আছো। আজি মই উপস্থিত হৈছো তেজপুৰ দুৰ্গস্থিত যি ৰেডিমেড বাউণ্ডাৰী ৱালৰ ফেক্টৰীত। তো আজি ইয়াত উপস্থিত ডিজাইন ভাল ভাল ডিজাইনৰ যি আপোনালোকে বৰ্তমান সময়ত মানুহে বেছিভাগ ৰেডিমেড বাউণ্ডাৰী ৱাল দি ঘৰৰ চাৰিওফালে ৱাল দিয়ে। তো যেহেতু আপোনালোকে ধৰি লওক ইটাৰ চাৰিওফালে ইটাৰ বাউণ্ডাৰী দিছে, তাত প্ৰায় 3 পৰা 4 লাখ টকা খৰচ হ'ব। যদি আপোনালোকে ৰেডিমেড বাউণ্ডাৰী ৱাল দি দিয়ে মাত্ৰ 1 পৰা 1.5 লাখ টকা খৰচ কৰি আপুনি ঘৰত চাৰিওফালে দিব পাৰিব ৰেডিমেড বাউণ্ডাৰী ৱালৰ ফেক্টৰী। তো আজি মই ইয়াত আহি উপস্থিত হৈছোঁ আপোনালোকক দেখাবলৈ যত্ন কৰি ভাল ভাল ডিজাইনৰ ইয়াৰ যি বাউণ্ডাৰী ৱাল ৰেডিমেড হয়। আপোনালোকে চাওক কি ধুনীয়া ডিজাইনৰ। মই আজিলৈকে এনেকুৱা বস্তু তো ইয়াত মোৰ লগত আছে এজন ইয়াৰ স্বত্বাধিকাৰী যি আইনুল দাদা। তো এই দাদাজনৰ পৰা দৰকাৰ জানিছে। নমস্কাৰ। নমস্কাৰ। আপুনি কিমান দিন ধৰি কৰি আছে? আমি এইটো মোটামুটি 3 বছৰ ধৰি কৰি আছো। হয়। আমাৰ বহুত ভিতৰত মানে মানুহে গম নাপায় মানে আমাৰ ৰোড সাইড নহয়, অলপ ভিতৰত কিন্তু ভিতৰত হলেও আমাৰ মানে এনে চলি আছে বস্তু। আজি 3 বছৰ ধৰি চলাই আছো মানে 3 বছৰ এনে কাস্টমাৰ আহি আছে ডেইলি। আজিও লগাই আছে এনে কৰ পৰা কাস্টমাৰ? আমাৰ গৰৈমাৰী, বালিপাৰা, তেজপুৰতো বহুত জায়গাত লগাইছো। তেজপুৰৰ বাহিৰৰ পৰা আহে না? তেজপুৰৰ বাহিৰৰ পৰা আহে, কিন্তু আমাৰ তেজপুৰতে বেছিভাগ কাম হৈ আছে। তেজপুৰত মোটামুটি আমাৰ 30-40টা কাম চলি আছে বৰ্তমান। 30-40টা কাম চলি আছে। তো আপোনালোকে শুনিছে চাগে আজিৰ দিনতো এটা চলি আছে আপোনাৰ এই গৰৈমাৰী SSB কেম্পৰ লগতে চলি আছে। হয়। তাত আপোনাৰ 2 কাটা মাটি চলি আছে। 2 কাটা মাটি তাত ভীম ভাঙি পেলাই সেইটো আপোনাক দেখুৱাই দিম নি পেলাই। হয় হয়, তাতো আপোনাক দেখাই দিম ভিডিঅ' জৰিয়তে আপোনালোকে চাব। তো আপুনি আৰু আমি বস্তু ধৰক আমাৰ এইবিলাক হেৰি নাই, আমি নিজে মিস্ত্ৰী কাম কৰা মানুহ। আগতে ৰাজমিস্ত্ৰী গৈছো, 15 বছৰ ৰাজমিস্ত্ৰী গৈছো। তাৰপিছত লাহে লাহে গম পালো ৰাজমিস্ত্ৰী এৰি আছে নেকি? এৰা নাই, সেইটো চলি আছে। আমাৰ বিল্ডিঙৰ কামো চলি আছে মানে আপুনি ঠিকাদাৰ। তো এজন ঠিকাদাৰ হয় লগতে এজন বাউণ্ডাৰী ৱাল ফেক্টৰীৰ স্বত্বাধিকাৰী হয়। আপোনালোকে শুনিছে বৰ্তমান বেছিভাগ মানুহে বাউণ্ডাৰী ৱালৰ ফেক্টৰী দিয়ে। তো আপোনালোকে শুনিছে আৰু মই আজিলৈকে এনেকুৱা ডিজাইন কতো দেখা নাই। আপোনাৰ ইয়াত কেইটা ডিজাইন আছে দাদা? 6-7টা ডিজাইন আছে। 6-7টা ডিজাইন আছে। তো ইয়াত ষ্টকো আছে মাল? ষ্টকত আছে। ষ্টকত কিমান আছে? ষ্টকত আছে বহুত আছে। ইফালে আপোনাক দেখাই দিম। আপোনালোকে চাই আৰু আমাৰ ইয়াত বনোৱাও আছে। ইয়াত বনাই আছে। আপোনাক ডাইৰেক্ট ভিডিঅ'ত দেখাই দিছো। কোনো ইয়াত চিটিং নহয়। ইয়াত এটো জিআই টাৰৰ লগত আমি ডাইৰেক্ট ৰড দিয়ে। জিআই টো এনেকুৱা থাকে কিন্তু ৰড এনেকুৱা 6 mm ৰড। তো আপোনালোকে চাওক ডাইৰেক্ট জালি টাইপ এটো উঠাব পাৰিব। তো চাওক আপোনালোকে দেখাইছো 6 mm ৰড দিয়ে। এ চাওক। তো আজিকালি বহুত মানে এটো অকল এটো দিয়ে বেলেগে এটো দিয়ে। আমি কিন্তু এটো নহয়। আমি আপোনালোকে চাওক ডাইৰেক্ট ভিডিঅ'ত দেখাই দিছো। এ চাওক 6 mm ৰড দিয়ে। তিনটা ৰড এনেকুৱা থাকিব, এনেকুৱা 12ডাল 13ডাল থাকিব। তো আপোনালোকে চাইছে ডাইৰেক্ট জালি টাইপ মানে। হয়। যদি এনে যদি তেজপুৰৰ বাহিৰৰ পৰা মানুহে ভিডিঅ' চাই আহিব পাৰিবনে? পাৰিব। আৰু আপুনি তাত গৈ কাম কৰি দিব? আমাৰ মানুহ আছে, টিম আছে, তাত গৈ ডাইৰেক্ট কৰি দিব। তো আপোনালোকে শুনিছে ঝামেলা নাই, খালি অৰ্ডাৰ দিলে দেখাই দিব। ষ্টকত আছে। তো আপোনাক দেখাই দি আছো। তো এই কাম চলি আছে বৰ্তমান। আপোনালোকে চাবলৈ পাৰিছে। আৰু আমাৰ ইয়াৰ সব মানে 3 একর মছলাৰ কাম হয়। কিন্তু কি সিমেন্টটো কি থাকে? সিমেন্ট স্টার সিমেন্ট যেটো বৰ্তমান মানুহে বেছি ইউজ কৰে। স্টাৰ সিমেন্ট, স্টাৰ ডালমিয়া এতিয়া যোনটো আহে আছে। আপোনাক দেখাই দিছো। ইমান মাল ষ্টক আছে। প্লেন লাগে কাৰবা? হয় এসা প্লেন ষ্টক আছে। প্লেন ষ্টক আছে। ডাইৰেক্ট ইয়াত ৱাল আছে এনেকুৱা ডিজাইনৰ ৱাল যে। হয়। এইটো ৱাল আপোনাৰ মানে মানুহক মাটি প্ৰেছাৰ দিলে বোলে কিবা হয়। মই ইয়াত 4 গাড়ী কিল পেলাইছো, বালি পেলাইছো। হয়। ৱাল এইবিলাক বস্তু নহয়। হয়। ইয়াৰ ইমান লোড দিছো মানে মানুহক মাটি ফিলাপ কৰিলে কিবা হয়। কিন্তু এইটো ৱাল একো নহয়। একো হোৱা নাই। এইটো কিমান দিনৰ পৰা আছে ইয়াত? এইটো আজি 3 মাহ 4 মাহ ধৰি ইয়াত কাম সব কৰি থাকে মানে। এইটো আমাৰ চাওক একো নহয়। এইটো দেখাই দি আছো। পেলাই দিয়ক আপুনি, হেলাই দিয়ক। কিমান হিলা? তবে চাওক ভৰিৰে কেনেকৈ কি কৰি আছে আপোনালোকে চাওক এবাৰ। তো আজিকালি বহুত মানুহে বিশ্বাস নকৰে যে এইবিলাক ভাঙি যায়, বেছি দিন নিটিকে। ইমান মানুহে প্ৰেছাৰে দিব নোৱাৰে মানুহে কয়। কিন্তু আমাৰ দিনবেলা এটা মিছন চাৰিআলিত এটা ৱাল লগাইছো। হয়। তাত 4 ফুট মাটি ফিলাপ কৰিছে, একো হোৱা নাই। আৰু চাইছো আপুনি যে ৰেল লাইনৰ লগতো কাম চলি আছে। ৰেল লাইনৰ লগতো আছে। তো আপুনি তাত ৰেল ডেইলি আপ ডাউন কৰি আছে। কিমান ভাইব্ৰেচন হয়, একো হোৱা নাই। আৰু ইয়াৰ পোষ্ট আমাৰ সব 1 নম্বৰ গীতি এইবিলাক। হয়। এইবিলাক গীতি মানে 1 নম্বৰ। আৰু পোষ্টবিলাক আপোনাৰ ধৰক ক'বই নালাগে আৰু।
এই পোষ্টবিলাক দেখাই দিয়ক পোষ্টটো বনি আছে এইবিলাক হয় এইবিলাক ইয়াত পোষ্ট বনাই আছে তো চাওক বহুত ডাঙৰ ফেক্টৰী হয় তো মই গমে পোৱা নাছিলো যে ইমান ডাঙৰ ফেক্টৰী আমাৰ ইয়াত আছে या पोस्ट की दिया किमान की एमएम रोड टू 8 एमएम है तो মই ফার্স্ট চাইছো এনেকুৱা তো কত সোৱা নাই 8 এমএম रोड দিয়া সা কামল দেখাই দিছো 8 এমএম रोड দুডালকে থাকিব দুডালকে দিয়া তো এইবিলাক পোষ্ট হয় হেভি কাম চলি আছে মানে তো আৰু যদি ভিডিও চাই কিবা আপুনি ৰেহাই দিবনে এটো চাওক আমি তো ধৰক আমাৰ মানে কি মানুহক যিমান পাৰো অলপ সুবিধা কৰি দিম মানে অলপ যিমান পাৰো অলপ ৰেহাই দিব আৰু মোৰ মানে ইমান হেৰি নাই ধৰক কামটো চলি থাকিলে হ'ল হয় হয় তো আপোনালোকে আপোনাৰ নম্বৰটো দি দিব তো নম্বৰটো হক 9101 হয় 668949 তো আপোনালোকে চাওক এই পোষ্টৰ কাম চলি আছে এইবিলাক আৰু আপোনালোক আৰু পোষ্টৰ সাইজ বিলাক কিমান পোষ্ট আমাৰ এটো সব 5 ফুটি 5 সাইজ আছে হয় আৰু লম্বা 7 ফুটি আছে মাটি তলত 2 ফুট পুটি দিও যাৰ ওপৰত 5 ফুট থাকে তাৰ ওপৰত 5 ফুট থাকিব হয় কোনবা দি 6 ফুটিও বিচাৰে 6 ফুটিও হৈ যাব হয় এটো 7 ফুটি ষ্টক আছে মানে अवेलेबल তো সাক আপোনালোকে ষ্টক কৰি থৈ দিছে দাদা না আমাৰ এটো পোষ্টে ধৰক হয় আমাৰ এটো পুৰা 2 ফুট আছে মানে হয় কিছু মানে এই 22 ইঞ্চি 20 ইঞ্চি এইবিলাক ন আমাৰ এই 2 ফুট পুৰা মাটি তলত পুট যাব 2 ফুট যাব 2 ফুট যাব 2 ফুট ডাইৰেক্ট জাম হ'ব হয় আৰু এইখিনি 5 ফুট থাকিব তো ওপৰত এৰপৰা থাকিব এৰপৰা ওপৰত থাকিব 5 ফুট আৰু মাটিৰ তলত থাকিব 2 ফুট এবং কিমান কি মাটিৰ তলত থাকিব আৰু কিমান হেভি হ'ব আমাৰ ইয়া পোষ্ট মানে অকলে এজনে ডাঙিব নোৱাৰে দুই তিনিজন লাগে দুইজন লাগে মানে তিনজন লাগে বহুত বাৰি মানে এইবিলাক পোষ্ট মানে ধৰক সব মানে হেভি যে হয় এটো কাৰণে তো আজিৰ এই ভিডিওটো আপোনালোকক কেনেকুৱা লাগিছে আৰু যদি আপোনালোকে আহে या দাদাজনৰ নাম আপোনাৰ নাম্বাৰটো কৈ দিব নিশ্চয় কৈ দিম হয় মোৰ নাম্বাৰটো হ'ল 9101 হয় 668949 হয় এটো নম্বৰ যোগাযোগ কৰিলে হ'ল মই যিমান পাৰো অলপ হয় যিমান সুবিধা হয় এড্ৰেছটো কৈ দিম মই যদি আপোনালোকে নগাঁৱৰ পৰা আহে নগাঁও বা গুৱাহাটী বা বিভিন্ন ঠাই যোৰহাটৰ পৰা আহে তেনেহ'লে বুস্কোৱা তেজপুৰ ভুমৰাগুৰি ব্ৰিজ পাৰ হৈ বুস্কোৱা চাপৰি চাৰিআলি অলপ চাৰিআলিৰ পৰা অলপ ভিতৰত আহিব লাগে যদি আপোনালোকে খাৰপিটিয়া বা লখিমপুৰ বা গহপুৰ বা ঠেলামাৰা ডেকেৰিলিৰ পৰা আহে তেনেহ'লে বুস্কোৱা চাপৰি চাৰিআলি সকলোৱে চিনি পায় দোলাবাৰী চাৰিআলি পাৰ হৈ বুস্কোৱা চাপৰিৰ পৰা অলপ ভিতৰত আহিব লাগে তো দাদাজনৰ কণ্টেক্ট নম্বৰ ইয়াত দিয়াই আছে আপোনালোকে যোগাযোগ কৰি আহিব পাৰে ধন্যবাদ আজিৰ এই ভিডিঅ'টো আপোনালোকে বেছি শ্বেয়াৰ কৰক ধন্যবাদ